নমস্কাৰ অসমবাসী ৰাইজ, মই বৰ্ণবৰীয়া জীয়ৰী আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। এই ভিডিঅ'টোত আজি মই আপোনালোকক জনাম যে আমাৰ অতি প্ৰয়োজনীয় গ্ৰছাৰী প্ৰডাক্টছবোৰ কেনেকৈ ঘৰতে বহি লাভ কৰিব পাৰি। হয়, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকে এটা এপৰ জৰিয়তে ঘৰতে গ্ৰছাৰী প্ৰডাক্টছবোৰ লাভ কৰিব পাৰে। কোনটো এপত আৰু কেনেকৈ পাব সেয়া মই সকলো বিৱৰি ক'ম আৰু দেখুৱাম। যিহেতু এতিয়া অসমত সকলো পিনে লকডাউন চলি আছে, তো এনেকুৱা এটা সুবিধাৰ আমাৰ অতিকে প্ৰয়োজন। চ' আমি এই এপটোৰ জৰিয়তে ঘৰতে বস্তুবোৰ লাভ কৰিব পাৰোঁ। গ্ৰছাৰী প্ৰডাক্টছৰ বাহিৰে আৰু আন কিছুমান বস্তুও আমি এই এপটোৰ জৰিয়তে অৰ্ডাৰ কৰিব পাৰোঁ। আৰু ইয়াৰ এটা ভাল দিশ হৈছে এই এপটোত অৰ্ডাৰ কৰিলে ই 2 দিনৰ ভিতৰতে ডেলিভাৰী দিয়ে। তো আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'বোৰ লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড লাইক এণ্ড শ্বেয়াৰ মাই ভিডিঅ'ছ বৰ্ণবৰীয়া জীয়ৰী। তো আহক আমি মোবাইলৰ স্ক্ৰীনলৈকে যাওঁ আৰু আপোনালোকক সকলোবোৰ ডিটেইলছ দেখুৱাই যাওঁ। এইটো হৈছে এপটো। ইয়াত আপোনালোকে চাব পাৰে সকলোবিলাক বস্তুৱেই ইয়াত পোৱা যায়। গ্ৰছাৰীৰ বাহিৰেও আন প্ৰডাক্টছো পোৱা যায়। অৰহৰ ডাল, ফেমিলি ফাৰ্ম, মচুৰ ডাল এইবোৰ সকলোবিলাক পাব আপোনালোকে। এনেকৈ আপোনালোকে প্ৰডাক্টছবোৰত ক্লিক কৰি চাব পাৰে কি কি প্ৰডাক্টছ আছে। এইবিলাক আটা, বাসমতি ৰাইচ, আপোনালোকে এই এপটোৰ জৰিয়তে অৰ্ডাৰ দি চাব পাৰে। লকডাউনৰ সময়তো এই এপটোৱে ডেলিভাৰী দি আছে আৰু ই 1 বা 2 দিনৰ ভিতৰতে ডেলিভাৰী দি দিয়ে। এতিয়া আপোনালোকে চাব পাৰে এপটো ডাউনলোড দি কেনে। এইবিলাক অইল হয়। ছানফ্লাৱাৰ অইল। এতিয়া পাৰ্চনেল কেয়াৰত চাম আমি। শ্বেম্পু, তেল এইবিলাকো আছে। চপ, এইবিলাক ডিঅ'ড্ৰেণ্ট, এইবিলাক হৈছে ট্ৰেণ্ডিং। ইয়াত আপোনালোকে অফাৰো পাব। ইয়াত লিখা আছে 25% অফ, 50% অফ। আপোনালোকে যিবিলাক বস্তু ল'ব বিচাৰে সেইবিলাকত এডত ক্লিক কৰি দিব, আপোনালোকৰ এড হৈ যাব প্ৰডাক্টছটো। আৰু তাৰপিছত চেক আউট মাৰি দিব। এইবিলাক আইটেম মই চিলেক্ট কৰি থৈছিলোঁ আগত, এইবিলাক এতিয়া নোহোৱা হৈছে ইয়াৰ পৰা।
আউট অফ ষ্টক হৈছে। এনেকৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰি। ইয়াতে লিখা আছে টুমৰো, ছানডে, মনডে, টিউজডে। এইটো মোৰ এড্ৰেছটো, আপোনালোকে এনেকৈ এড্ৰেছটো দি ল'ব। ইয়াতে মিষ্টাৰ হয়, মিছেছ হয়, মিছ হয়, যি হয় আৰু হোম এড্ৰেছ, এইবিলাক ষ্ট্ৰীট, ছ'চাইটি এইবিলাক দি ল'ব। অফিচত অৰ্ডাৰ কৰিবনে হোমত অৰ্ডাৰ কৰিব? আপোনালোকেতো হোমতে অৰ্ডাৰ কৰিব এতিয়া, যিহেতু লকডাউন চলি আছে। প্ৰচিড টু পে' মাৰিলে এনেকুৱা আহি যাব। ইয়াতে আপোনালোকে পে'টিএমৰ দ্বাৰাও কৰিব পাৰে। কেছ এতিয়া উপলব্ধ নহয়। UPI দি মাৰিব পাৰে, কাৰ্ড, এনেকুৱা নেট বেংকিং বহুতকেইটা অপশ্যন আছে। এতিয়া আপোনালোকে ইউজ কৰিব পাৰে। তো আপোনালোকেতো সকলোখিনি গমেই পালে কেনেকৈ কি কৰিব লাগিব। এতিয়া আপোনালোকক মই ক'ম এপটো কেনেকৈ ডাউনলোড কৰিব লাগে। প্লে ষ্ট'ৰত যাব, গ্ৰ'ফাৰ্ছ অনলাইন শ্বপিং মাৰিব। এনেকৈ গ্ৰ'ফাৰ্ছ বুলি মাৰিলেও আহি যাব। ক্লিক কৰি দিব। ইয়াতে আছে গ্ৰ'ফাৰ্ছ অৰ্ডাৰ গ্ৰ'চাৰী অনলাইন। মোৰ যিহেতু ইনষ্টল কৰা আছে, অ'পেনত আহিছে, তো আপোনালোকে ইনষ্টল মাৰি দিব। এনেকৈ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি কেনে বস্তু ক্ৰয় কৰিব পাৰিব। তো আজিলৈ বাই বাই। মই আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'ছবোৰ লাইক এণ্ড শ্বেয়াৰ কৰিব। বাই বাই।